হেন্দাকে ক্যামেরা ধরে চুপ দে ল দ তুই মাইক ধর মই ভিডিও করি ল শুরু হলো ইন্টারভিউ ল তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ আজি তুমি আৰু মই অলপ ফুৰিবলৈ যাওঁ ও তাতে কৈ দুয়োজনে মনৰ কথা কম তাতে ৰৈ দুয়োজনে মনৰ কথা কওঁ ও সাজি কাছি আহিবা কলম নকৰিবা আজি বাজি আহিবা কলম নকৰিবা। হেল্ল' নমস্কাৰ মই ফটো সাংবাদিক আপোনালোকে চাই আছে ফাল্টু চেনেল আপোনালোকক সকলোকে আমাৰ এই ফাল্টু চেনেলৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা সু অভিনন্দন জ্ঞাপন কৰিছোঁ। আমাৰ লগত আছে কেমেৰা পাৰ্চন চুতীয়া মেন। আজি আমি আপোনালোকৰ মাজত কি লৈ উপস্থিত হৈছোঁ ইতিমধ্যে আপোনালোকে গমেই পাইছে। আপোনালোকে থাৰ্মেল চাই গম পাব। আপোনালোকৰ মাজত এটা বিশেষ এজন অতিথিক লৈ আমাৰ এই নিউজটো আৰম্ভ হ'ব। আজি তোক ভালকৈ কৰিছোঁ, আজি ক্লিপ ভালকৈ কেমেৰা নকৰা দিছোঁ মাৰি আমি ভালকৈ কেমেৰা কৰোঁ। ঠিক আছে এতিয়া অতিথিজনক আজি এজন আগুৱাই আনিব এজনে। তেখেত হৈছে আমাৰ এই অসমৰে ভণ্ড এজন যুৱক। তেখেতক মই আগুৱাই আনিবলৈ অনুৰোধ জনাব। হয়, সেই বিশেষ মানুহজন ইতিমধ্যে আমাৰ মাজত উপস্থিত হৈছে। নমস্কাৰ, ওয়েলকাম। এই বিশেষ অতিথিজনক এজন ভণ্ড যুৱকক চোলাং গামোচাৰে সম্বৰ্ধনা জনাবলৈ অনুৰোধ জনাইছোঁ। কি কৈছে? হ'ব মোটামুটি শরীরে একটা ভাব আইছে না। হ'ব তই যা হয়, আপুনি আমাৰ চেনেললৈ আপোনালৈ স্বাগতম জনাইছোঁ। নমস্কাৰ, ওয়েলকাম। মাই টু ফ্ৰম সুন্দৰ। হয়, আপোনালোকে ইতিমধ্যে চাইছে, মানুহজনক ইতিমধ্যে চিনি পাইছে। হয় আপোনালোকে গমেই পাইছে এইজন কোন হয়। অসমৰে এজন বিখ্যাত ৰাজনীতিবিদ ক'লেও ভুল নহ'ব, এক্টৰ বুলি ক'লেও নহ'ব। যাক বলিউডৰ সলমান খানে শ্বাহৰুখ খানে ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠায়। তাৰ মাজত এই অতিথিক আমি কিবা এতিয়া প্ৰশ্ন সুধিবলৈ অনুৰোধ জনাম। কেমেৰা ভালকে ধৰ কেমেৰা ভালকে ধৰ। এইবাৰ পুৰা ভালকে নধৰা। চুকুৰালিক মাৰি দিলোঁ নেকি? চৰি ভুল হৈ গৈছে। হয় এইবিলাক কাটি দিব লাগিব দেই। এইবিলাক লাইভ চলি আছে এইবিলাক কাটি দিব লাগিব। হয়, আমাৰ মাজতে তেখেতৰ নাম বিখ্যাত, তেখেতৰ নামে যাৰ পৰিচয় তেখেত হৈছে কুকুৰালী। চৰি কুকুৰালী নহয়। আপোনাক আমাৰ এই চেনেলৰ জৰিয়তে আপোনাক স্বাগতম জনাইছোঁ। আপুনি দৰকাৰ কথা ক'ব। मैं नहीं बताऊंगा। মই এতিয়া আহিছোঁ ইয়াতে চবৰ ওচৰত। আই এম লিটিল বয়। হয়, চুকুৰালীৰ ইতিমধ্যে আপোনালোকে ইংলিছ ভাষণ শুনিবলৈ পাইছে। চুকুৰালী, আপোনাক লৈ যে মানুহে ইমান কৰি আছে, তাৰমানে কৰি আছে যে আপোনাৰ কি বেয়া নালাগে নেকি? মাই নট বেয়া। হেই চুকুৰালী ডাঙৰীয়া, আপুনি কি ইংলিছ কৈছে এইটো? আপুনি কি ইংলিছ কয় আপুনি? হয়, আপোনাক লৈ যে মানুহে ৰাইজে কৰি আছে মানে সেইটো নাভাবিব সেইটো কৰি আছে। আপোনাক লৈ ৰাইজে ৰষ্টিং কৰি আছে, তাৰপিছত টল কৰি আছে। মই সেইটোৰ কথা সুধিছোঁ। আপুনি অলপ অসমীয়াত যদি দুই এষাৰ ক'ব পাৰে কওক। মোৰ এতিয়া বেয়া নালাগে। গম পাইছে আপোনালোকে? মাই লিটিল বয়। তোক মই ইংলিছ ক'ব দিছোঁ, অসমীয়াত ক। হয়, চুকুৰালীক ইমান মাৰাৰ পিছতো চুকুৰালীয়ে এই লাজ নকৰে ইংলিছ ক'বলৈ, তাকো ইংলিছ কৈয়ে থাকে। হয় চুকুৰালী ডাঙৰীয়া, আপোনাৰ পৰা এতিয়া মই এই সলমান খানে যে আপোনাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠাইছিল শ্বাহৰুখ খানে, সেই বিষয়ে দুই এষাৰ জানিবলৈ অনুৰোধ জনাম। আপুনি কওক। সলমান খানে মোক সন্মান কৰে, সেইকাৰণে মই লিটিল বয় ইছলিয়ে। সুধীর ভাই হেন্দাকে ক্যামেরা ধরে সুধীর ভাই তুই মাইক ধর। মই ভিডিও করি ইন্টারভিউ ল। এতিয়া মই চকুৰালী তাক 5টামান কুৱেশ্যন সুধিম। 5টাৰ মাজত 1 নম্বৰ কুৱেশ্যন হ'ল চকুৰালী আপোনাক সলমান খানে ৰিকুৱেষ্ট পঠাইছিল, কিহত ৰিকুৱেষ্ট পঠাইছিল কওকচোন। मैं नहीं बताऊंगा। মাই ইউটিউব চেনেল। সেইটো কুচনো মাথা দেখো মই সেইটো সুধিছো। চকুৰালী আপোনাক ৰিকুৱেষ্ট পঠাইছে, আপুনি যে চেডি চিনেমা বনাইছে, চেডি চিনেমাটো কিমান হেৰি আগবাঢ়িছে? চেডি চিনেমা এতিয়া আগবাঢ়িছে মোৰ 100 ভিউজ। মাই লিটিল ইং বয় 100 ভিউজ। আমি যে ইমান ভিডিঅ' বনাই থাকোঁ, আমাৰ ভিডিঅ'ত মাত্ৰ 5-6 হাজাৰ ভিউজ আহে। আপোনাৰ ভিডিঅ'ত ইমান ভিউজ কিয় কাৰণে আহে কওকচোন অলপ। মাই লিটিল বয় ইছলিয়ে। তই ভালকৈ ধৰি থাকবি না কেমেৰাখন, ভালকৈ ধৰি থাক। নিহিলবি ভালকৈ ধৰি থাক। চকুৰালী দা, আপুনি যে চেডিত মই দেখা পাইছিলোঁ আপোনাৰ ভিডিঅ'খন, এই যে এইখন ভিডিঅ'খন যে আপোনাক দেখা পাইছিলোঁ, আপুনি যে বন্দুকখন লৈ
ক্যামেরা থেকে একটু কি আপনার শুটিংর হেভি আছিল নাকি বেলেগ কিবা আছিল? এইটো মোৰ হৈছিল শিখৰ খাওয়াৰ কাৰণে। আপনি শিখর খাই শুকুর দা নাই মই এতিয়া ৰজনীগন্ধা ধৰছো। মই MLA হয় इसलिए মই একজাস্ট মাই লিটিল ইমোশন। ইতিমধ্যে আপনাদের গমাইছে শুকুর আলী দার ইংলিশ ভাষণটো রাইজৰ সবে ভাল পায়। আমার বহুত ইউটিউব চ্যানেলও গম পাইছে আপনাদের শুকুর আলীর ভাষাটো। আমার মানে বেলেগ চ্যানেলতো গম পাইছে শুকুর আলীর ভাষাটো বহুত ইংলিশ মারে। আর আমার বিশেষ কারণ হল শুকুর আলী দার ভাইরাল হওয়ার বিশেষ কারণ হল ইংলিশ ভাষণে। কিন্তু শুকুর আলী দা আপনি যে ইমান খিনাই গেছে আপনার বেলেগ কিবা কারণ নেকি না হাত থাকে? নাই নাই মই তিৰি এটা বিয়া কৰিছো। তিৰিৰ মাজত এটা বিশেষ ঘটনা হৈছে, সি মোক সদায় রান্না বাড়ি করবা দিয়ে। ইতিমধ্যে আপনারা গম পাইছে শুকুর আলী দা একটা বিয়া পাচ্ছিল। এই মাইকেটু শুকুর আলী দাক বলে ভাত বাসন মাজব দিয়ে ভাত বনাব দিয়ে, কিন্তু এইটো বেয়া কথা শুকুর আলী দা আপনার লগত বেয়া কথা। কিন্তু আপনি যে সেটির লগত একটা ছোৱালীৰ লগত প্রপোজ কৰিছিলে, ছোৱালীটো আপনার প্রপোজটো সঁচাকে এটা খারাপ হয় না সুদা, এটা খারাই থাক, হিলিং না থাকবি, সিধা হয়ে খারাপ হয়ে থাক। মই দেখা নাই মই কেনেকা করে ভিডিও করো, নহলে লাস্টারি পাঠাই দিম গম পাবি। কওকচোন আপনি যে প্রপোজ কৰিছিলে ছোৱালীটো, আপনার ছোৱালীটো আপনাক একসেপ্ট কৰিছিল না প্রপোজটো? একসেপ্ট আৰু কি করব? ইয়াক মই আগতে মই কৰি দিছো। এই বেয়া ভাগে কি কথা সুদা, এইবিলাক ভাষা নকব। আপোনালোকে চাই আছে আমাৰ ফটো চেনেলটো আপোনালোক আমি সন্মান কৰো। ফটো চেনেলক আপোনালোকক সন্মান কৰিব শুকুৰ আলী দা। এতিয়া আপোনাৰ ইন্টাৰভিউ লাহে লাহে শেষ হৈ গৈছে আৰু মাত্ৰ দুটা ইন্টাৰভিউ আছে। আপোনাৰ লাষ্ট ইন্টাৰভিউটো হ'ল আপোনাৰ। আপুনি যে মোবাইলটো আনিছে, মোবাইলটো কেইহাজাৰ টকাৰ মোবাইল আপোনাৰটো কৈ দেখোন অলপ। এইটো হ'ল মাত্ৰ 1.5 টকা। মোবাইলটোৰ নাম কি আপোনাৰ ব্ৰেণ্ডটো? মোবাইলটোৰ নাম হ'ব ইণ্টাৰভিউ কোম্পানী। जान दे देंगे इसके लिए। ইন্টারভিউ কাৰণে আপোনালোক গম পাইছে। আপোনালোকে যদি মোবাইল কিনিব খোজে, এইটো আপোনালোকৰ ইন্টাৰভিউ কোম্পানীৰ মোবাইল, যাতে লিখা আছে আপোনাৰ 881। এইটো মোবাইল কিনিব পাৰিব, একদম কমতে পাব, 1.5 টকাত পাব আপোনালোকে এই কেমেৰাটো মোবাইলটো। চাওক মোবাইলটো বহুত ভাল ফেচিলিটি আছে। যদি ল'ব খোজে আমাৰ শুকুৰ আলী দাৰ লগত কাম কৰিব। শুকুৰ আলী দা আপোনাৰ কি আৰু কম আপোনাক? আপুনিতো বালচিৰা ক'বই নাজানে ভালকৈ, আছামিজ ক'বই নাজানে। আজি আছামিজত দুটামান ভাষণ দিব পাৰব না? আপোনালোকে ইতিমধ্যে গম পাইছে মই শুকুৰ আলী দাক 5টামান কুৱেশ্যন কৰি ভাগৰি গৈছোঁ। এতিয়া মোৰ মাথাৰ চুলো পাকি যাব কিজানি, কিন্তু এতিয়া আমাৰ কেমেৰামেনক অলপ দুই আষাৰ ক'বলৈ আহ্বান জনাইছোঁ। এই কেমেৰামেন মোৰ কেমেৰাটো দিয়া আৰু হিল নাথাকিবি, থাপৰ মাৰিম। হয়, ইতিমধ্যে আপোনালোকে আমাৰ তাৰমানে কেমেৰামেনজনে ভালেই ইণ্টাৰভিউ ল'লে, শুকুৰ দাৰ পৰা ইণ্টাৰভিউ ল'লে। এতিয়া মই দুআষাৰ প্ৰশ্ন সুধিম, শুকুৰ আলীয়ে কি কয়, শুকুৰ দাই কি কয়, সেই বিষয়ে আমি শুকুৰ দাৰ লগত অলপ কথা পাতিম। হয় শুকুৰ দা, আপোনাক যে আবেদে ফ্ৰম আসাম চেনেলে আৰু বিভিন্ন চেনেলে আপোনাক যে ইতিমধ্যে কৰিলে, মানে কৰিলে যে ৰষ্টিং আৰু ট্ৰল কৰিলে, আপুনি সেইটো নহয় সিহঁতে কৰিলে, আপোনাৰ কেনেকুৱা লাগে? বাঁহ সোমাই দিম, বাঁহ সোমাই দিম। হয় শুকুৰ আলী বোলে এনে বেয়া ভাষা কৈছে, এনেকৈ বেয়া ভাষা ক'ব নাপায়। শুকুৰ আলী আৰু নেক্সট বেয়া ভাষা ক'ব। হয়, এতিয়া আমি আৰু শুকুৰ দাক এটা লাষ্ট এটা প্ৰশ্ন সুধিম। এইটো প্ৰশ্ন সুধি শুকুৰ দাক ইয়াৰ মাৰি ওলাই দিম। সেই বিখ্যাত গানটো পাইপ সোমাই দিম গানটো কেনেকুৱা? আপুনি দুআষাৰ আমাক অলপ ক'ব নেকি? আমাৰ ৰাইজৰ এই ফাল্টু চেনেলৰ দৰ্শকৰ অলপ এই গানটো শুনাব নেকি? সেইটো আমি এতিয়া শুকুৰ দাৰ পৰা গানটো শুনিম। হয়, পাইপ সোমাই দিম, পাইপ সোমাই দিম, পাইপ সোমাই দিম। আমাৰ চেনেলৰ পৰা গুচি যায়। এই ইন্টারভিউ এখন